গুড মৰ্নিং ফ্ৰেণ্ডছ। এতিয়া মই গৈ আছোঁ পিংলেণ্ড। আপোনালোকে গম পায় বগামাটি গ'লে গ্ৰাছলেণ্ড পায়, হোৱাইট লেণ্ড পায়, চবতে চব পায়, কিন্তু মোৰ ঘৰৰ ওচৰতে আছে পিংলেণ্ড। আপোনালোকক দেখুৱাম পিংলেণ্ড কেনেকুৱা। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ স্কিপ নকৰাকৈ। আপোনালোক সকলোবোৰ ভিডিঅ' দেখাই যাম পিংলেণ্ড কেনেকুৱা, কি আছে, ক'ত আছে, সকলোবোৰ দেখুৱাই যাম। আৰু ভিডিঅ'টো আৰম্ভ কৰিব। বৰ্তমান আমাৰ গাড়ী আহি পালে, আমি গৈ আছোঁ পিংলেণ্ড। এইখন ভাইটি লৈ আহিছে NS200 আৰু এইখন এণ্ট্ৰক। মোৰ ভাইটি, সকলোবোৰ ভাইটি আপোনালোকক গৈ আছোঁ এতিয়া ইহঁতৰ লগত পিংলেণ্ড চাবলৈ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰি গৈ আছোঁ, চাই দিব। ভিডিঅ'টো আৰম্ভ কৰি গৈ আছোঁ। মই বহি লওক গাড়ীত, আপোনালোকক দেখাই আছোঁ, চাই থাকিব গাঁৱৰ পৰিৱেশ। কি ধুনীয়া ধুনীয়া পৰিৱেশ, এই বেহাৰ খুলিছে, বেহাৰবোৰ দেখাই গৈছোঁ, বহুত ধুনীয়া লাগে গাঁৱৰ পৰিৱেশ। পিছা গাঁৱত কি ধুনীয়া ধুনীয়া মেজি বনাইছিল, এতিয়াও বৰ্তমান জ্বলোৱাই নাই। মাঘৰ বিহু খতম হৈ গ'ল। ফাইনেলি আহি মেইন ৰোড পাই গ'লোঁ আমি। মেইন ৰোডৰ পৰা অলপমান হয়। ফাইনেলি লোকেশ্যন আহি পালোঁ। আপোনালোকক দেখুৱাই যাম ভিডিঅ'বোৰ পিংলেণ্ড কেনেকুৱা। পিংলেণ্ড বাইহাটা চাৰিআলি প্ৰায় 15 কিলোমিটাৰ আহিব লাগিব গোৰেশ্বৰ ৰোডত। গোৰেশ্বৰ ৰোডত আহিলে পিংলেণ্ড আপোনালোকে পাব। ৰাস্তাৰ ওচৰতে আছে পিংলেণ্ড। আপোনালোকে গাছবাৰী পাব নালাগে, গাছবাৰীৰ ওচৰতে আছে পিংলেণ্ড। ব'লক আপুনি পিংলেণ্ডত কি আছে সকলোবোৰ দেখুৱাই আছে, চাই থাকিব ভিডিঅ'টো। ফাইনেলি পিংলেণ্ডৰ ভিডিঅ'টো এইখিনি যে শেষ কৰিব লাগিব। সকলোবোৰ দেখুৱালোঁ আপোনালোকক। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি কিনে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আপোনালোকে চাই থাকিব ৰাজীৱ শৰ্মা ইউটিউব চেনেল।